এইকেইটা আহিলি ন বাৰু 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 অঁ তাৰিখটো লিখি লওঁ ৰোল নং 1 বহ আহিছ ন 2 ই নাহে ই নুটং ই নাহে পঢ়াত ফাং ফুং 3 ভাল পঢ়াত পাৰিবি তই 4 সেইটো তোৰ পিছত গ'ল সেইটো গ'ল চব গ'ল 5 ভাল আহিবি স্কুল সদায় আহিবি 6 সেইটো নাই এইকেইটা মানে নাহে হ'বলা স্কুললৈ ইহঁতে ইহঁতে শেষ কৰি দিলা স্কুলখন সদায় দেৰি যায় কিয় ইমান দেৰি হ'ল কিবা এটা নহয় কিবা এটা ভেজাল ওলাবই তহঁতৰ সোমাই এতিয়া ক তহঁতৰ ইমান দেৰি কিয় ছাৰ আহি থাকোঁতে এটকা এটা হেৰাল বিচাৰি থাকোঁতে টকা এটাৰ লগত ইমান দেৰি কৰিলি আধা ঘণ্টাও দেৰি কৰিলি ন কণ্টিলো তোৰ কিয় দেৰি হ'ল নাই মানে ছাৰ কিয় এতিয়া ছাৰ কি আগে মই পিছে তাৰ টকাটো পৰি মই দেখা পালোঁ বুটলিব লওঁতে সি দেখা পালোঁ আৰু মই গছকি ধৰি থাকিলোঁ সি দেখোন মোৰ চাৰিওফালে বিচাৰে শেষত উপায় নাপায় টকাটো উলিয়াই দিলোঁ ছাৰ তহঁতৰ যে কি বাহানা লোকৰ বস্তু এনেকৈ ৰাখিব নাপায় নহয় যা বহ গৈ যা মনোযোগ দিয়া সিদিনাও মই পঢ়াইছিলোঁ ভালদৰে হেৰি জ্যামিতি শিকাইছিলোঁ নে নাই মনোযোগ দি পেলাই ভালদৰে চাবিনে নাই হয় ছাৰ মনোযোগ দি পেলাই চাবি ঠিক আছে কণ্টিলো আছ ত্ৰিভুজ কাক বোলে পাই গ'লো ছাৰ তিনিটা ভোজ একেলগে খোৱাকে ত্ৰিভুজ বোলে খালি নাই ছাৰ 1 জানুৱাৰীত আমি চতুৰ্ভুজো খালোঁ তোৰ পৰা আৰু উপায় নাই বুজিছ ৰেখাৰ ওপৰত কচোন ৰেখা হ'ল আমাৰ কেৰেপাই বাঘ গাঁৱৰ এজনী ভাল ছোৱালী বিভিন্ন ডেকা ল'ৰাৰ লগত তাইৰ সম্পৰ্ক যেতিয়া দেখা যায় তেতিয়া মোবাইলত ব্যস্ত থাকে ছাৰ মই ইয়াক ৰাস্তাত ধৰি ল'ম ই মোৰ বাৰ বিষয়ে ইমান বেয়াকৈ কৈছে ছাৰ আপোনাৰ কথা মই পিতাই আগত লগাই দিম মোৰ বাৰ বিষয়ে সোধাৰ বাবে মই তোৰ বাহিৰৰ কথা সোধা নাই নহয় জ্যামিতি কথাহে মই সুধিছোঁ বাদ দিলোঁ এইবোৰ কথা বাদ দিলোঁ এতিয়া বহ তহঁতৰ পৰা আৰু শান্তি নাই আৰু দেই মনোযোগ দি পেলাই শুনিবি বুজিছ আজিকালি যিমান পৰীক্ষা হয় এই সৰু প্ৰশ্ন আহে সেইবোৰ সহজতে বুজিব পৰাকৈ আৰু উত্তৰ দিব পৰাকৈ তহঁতক সাজু কৰি ল'ব লাগিব আৰু তহঁতো সাজুও হ'ব লাগিব হয় নহয় সেইকাৰণে আজি তহঁতক সৰু গৰুৰ বিষয়ে প্ৰশ্ন কৰিম ৰতন কচোন গৰুৰ কেইখন ঠেং ছাৰ 4খন ভাল বাৰু নেজ কেইডাল এডাল ছাৰ বহুত ভাল কবিতা কচোন গৰুৰ চকু কেইটা গৰুৰ চকু 2টা ৰীণামণি গৰুৰ দাঁত কেইপাৰি বাৰু কচোন গৰুৰ দাঁত এপাৰি ছাৰ তামোল তই আজি ইমান দেৰিকৈ তামোলখন আনিলি নে ভাল দে ভাল এনেকৈ দি থাকিবি মাজে সময় ছাৰ বাহিৰৰ পৰা আহোনে শ্ৰেণী আৰম্ভ হৈছেহে যাবলৈ হ'লে কিন্তু ছাৰ ময়ো যাব পাৰিমনে এটা গৈছেহে তই যাবলৈ হ'লে নে যা
কোনটা শান্তি নাই কম দিল এই গৰু কিং কেইটা দুটা ছাৰ ইমান সহজ প্ৰশ্ন আমি সকলোৱে জানোৱেই ছাৰ গৰুজনী কি এই স্কুলৰ ভিতৰলৈ লৈ আহিছে দেখিছে সিহঁত দুটা ছাৰ আপুনি গৰু বিষয়ে নাজানে বুলি গৰুজনীকে লৈ আহিছোঁ আপুনি গৰু চিনি নাপায় বুলি সকলোখিনি প্ৰশ্ন উত্তৰ লৈ আহিছোঁ কালি 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 এই গৰুজনী ভিতৰলৈ লৈ আহিব লাগে নে গোটেই স্কুলখনলৈ লৈ যা লৈ যা লৈ যা ৰাম গৰুজনী ভিতৰলৈ লৈ আহিছে ৰাম ৰেডি ক'ত চাই আছা তেওঁৰ মুখত চোৱা ছাৰৰ মুখত মোৰ মুখত নহয় ৰেডি 1 গাত লাগি আছে কিয় আৰু মই ক'ত চকী ধৰি থাকিলোঁ ক'ত চাই আছা তাতে উঠি গ'লে ধুনীয়া তুমি মাজত বল মই বন্ধে তুমি মাজত বহিবা আগতে তুমি সোমাবা ক'ত আগতে তুমি সোমাবা কোনখন বেঞ্চত এইখনতে ৰখি তেতিয়া ৰখিবালৈ যাবি এতিয়া থাক তেতিয়া জব কৰি এনেকে যাওক বগ বুলি ক'লে ইয়াক এনেকে কৰি হাত নিলে বল নহয় বল নহয় তুমি আগত যাবা আগত যাব বল ঐ তুমি মানে মাজত বহিবা জুচে হ'ব হা তহঁতৰ যে কিবা নহ'ব লোকৰ বস্তু এনেকৈ ৰাখিব নাপায় যা বস্তু 1 2 3 গো তহঁতৰ যে কি বাহানা লোকৰ বস্তু এনেকে ৰাখিব নাপায় নহয় যা 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 বগ যা যা বগ যা এই যা যা nah kalau yang kena harus posisi lah nomor ini বেগটো নলওঁ কিয় ready 1 2 3 go এই ব কিতাপখন kata-kata siap